সো গাইজ এখন অটো লৈ ফেললো মানে প্ৰাইভেট চাকৰি তাকৰি বাদ দিলোঁ আৰু ভাবিছোঁ কি মানে এখন চলাই ফেলে এইবাৰ ইনকাম কৰিম তো এখন গাড়ী লৈ মানে কিমান দূৰলৈ যাই পাইছে তই সোণাপুৰক লৈ যাই পাইছোঁ জুবিন ক্ষেত্ৰ সোণাপুৰ সেই জুবিন ক্ষেত্ৰ বাপৰে তাকে লাগি যাই পাইছোঁ মাজত চাৰ্জ দিব লাগে না দে নাই ছাৰ পুৰা যায় একদম তাকে লাগি আৰু ৰিটাৰ্ণো সেই দিয়ে ৰিটাৰ্ণ আৰু ক'ত যাই পাইছে দূৰ আৰু যাই পাইছোঁ ফেঞ্চি বজাৰ পণ্টল বজাৰ আৰু এয়াৰপৰ্টো এখন গাড়ী লৈ ভাড়া লৈ যায় মানে নাকি ভাড়া লৈ যাওঁ চ' গাইছে এইখন সাধাৰণ অটো নহয় মানে বহুত শক্তিশালী হয় চ' মানে যদি আপোনালোকে বেটাৰী গাড়ী ল'ম বুলি ভাবি আছে তেন্তে এইখন ল'ব পাৰে তো বঢ়িয়া গাড়ী হয় মানে একদম চ' গাইজ মোৰ লগৰ ভাস্কৰে মানে এই গাড়ীখন লৈছে তাৰ কিছুদিন হ'ল কিন্তু মানে মই তেনেকৈ লগো নাপাওঁ যিহেতু ডিউটি বেলেগত থাকোঁ মই মাজে মাজে আহিলেও সেনেকৈ সি নাপাওঁ সি গাড়ী চলাই বেলেগত যাই থাকে তো তাৰ যিটো ইনকাম চাব গ'লে মোৰ মানে যিটো দৰমহা মোৰ দৰমহাতকৈ বেছি ইনকাম হয় এপ্ৰক্স ধৰক 40,000 to 45,000 ভিতৰত মানে সি মান্থলি এইখান দি ইনকাম কৰে লং ভাড়াবিলাক মাৰে আৰু যিটো গম পালোঁ মানে ভাবিছোঁ মানে এখানে লৈ পেলাং নেকি চবেই আজিকালি যে মানে ভাইৰেল বুলিও ক'ব লাগিব এই যে ই ৰিক্সাৰ জেগাত মানে কি আজিকালি অটো আহিছে মানে এই নীলা আন কালাৰৰ যিকেইখন অটো একদম মানে ফাই দাউৰি থাকে মাৰুতি কাৰৰ দৰে মোৰ এটা লগৰ মানে বন্ধু এটাই মানে কিনছে এখন তো মই তাক সুধিলোঁ আৰু আজি যে একচুৱেলি কিমান মান মানে সি পইচা ইনকাম কৰে মই আচৰিত মানে মোতকৈ বেছি পইচা সি ইনকাম কৰি আছে তো গাড়ীখন মানে কেনে আনকৈ সি মেইনটেইন কৰি আছে মই আপোনালোকক সুধি কিনে মানে জনাই আছোঁ আপোনালোকক একবাৰ চাই লওক লগাই যে মোৰ লগৰ আছে মোৰ লগৰ ভাস্কৰ কেনে খবৰ ভাল আৰু ভাস্কৰে মানে এই অটো এখন লৈছে আগতে মানে ই ৰিক্সা এখন আছিলে তাৰ তো মানে ই ৰিক্সাখন বেছি কিনে এতিয়া মানে কি এই অটো এখন লৈছে মানে সেই ইলেক্ট্ৰিক অটো আৰু তো এইখন চলাই সি মানে সি কোৱা মতে বহুত ভাল ইনকাম আৰু তাৰ তো ভাস্কৰ মানে তোমাৰ হেৰি ইনকাম কিমান এতিয়া ডেইলি 1400-1500 1200 1400-1500 মানে যদি আমি 1400 মানকৈ ধৰোঁ তেনেহ'লে মাহটোত মোটামুটি 1400 হ'লে কিমান হ'ল 42,000 মোটামুটি 42,000 টকা মোটামুটি ইনকাম আৰামছে আহি থাকে তাৰে ভিতৰত গাড়ী কিস্তি দিব লাগে কিস্তি কিমান মান পৰে কিস্তি 11,000 কিস্তি 42,000ৰ পৰা যদি 11,000 টকা কিস্তি দিয়া যায় তেনেহ'লে বাকী কিমান মোটামুটি 31,000 আৰু 31 হ'লে এপ্ৰক্স 30,000 টকা ধৰিলোঁ আৰু এনেকৈ কিস্তি দি কিনে গাড়ীত তেলো ভৰাব নালাগে 50 টকা এটা মানুহ 50 টকামান যায় না লাইনৰ বিলটো 50 টকা যায় 50 টকা যায় ন ডেইলি 50 টকা এটা এক্সট্ৰা ধৰিলি আৰু মানে 30,000 টকা এটা আৰু নিজৰ খৰচ কৰি উঠি তাৰ আৰামছে মানে 30,000 টকা মাহত ৰৈ যায় আৰু গাড়ীখন হেৰি কিমান মান দূৰলৈ যাব পাৰে এখন 220 কিলোমিটাৰ যাব পাৰে এতিয়া যি দেখি আছে এইটো 44 এইটো কি দেখি আছে মানে 44 টো স্পীড আৰু 46 চাৰ্জ আছে এতিয়া 46 মানে পাৰ্চেণ্ট আছে আৰু 46% চাৰ্জ হ'লে কিমান মান যাব আৰু ইয়াতে মোটামুটি 100 কিলোমিটাৰ যাব 100 কিলোমিটাৰ আৰু টোটেল কিমান কিলোমিটাৰ যায় টোটেল 220 কিলোমিটাৰ তো গাইজ মানে 220 কিলোমিটাৰৰ বাজেট হয় মানে গাড়ীখনত কিমান কিলোমিটাৰ যাব পাৰে 220 কিলোমিটাৰ আৰু মাহটোত মানে প্ৰায় 30,000 টকা ইনকাম তাৰ মানে কিস্তি দিয়াৰ পিছতো 30,000 টকা ইনকাম হৈ যায় চাব গ'লে সৰু যে আমাৰ ধৰক এই 4 গ্ৰেড বা আপোনাৰ 3rd গ্ৰেডৰ যিমান চাকৰি আছে সেইখিনিৰ প্ৰায় তাতকৈ অলপ হ'লেও বেছি মানে পইচা ভাল ইনকাম মানে মোটা ইনকাম কৰি আছে তো সেইকাৰণে মই ভাবোঁ মানে মানুহবিলাকে মানে বহুতে লৈ আছে ইভেন মোৰ লগৰ মানে মোৰ চিনাকি আৰু এজন মোৰ লেভেলতে কাম কৰা মেনেজাৰ তেওঁ মানে এই কামটো বাদ দি কিনে যিখিনি পইচা মানে পুৰণি মানে হিচাপে পাইছে তেওঁ মানে এই গাড়ী দুখন কিনি লৈছে